ইয়াত ভাত খাব তোৰ ঘৰত মূৰ্তি বলেও নাহো ৰাম এইখন ৰ'দত হেও কেনেকৈ কি কৰ বাৰু দেখিছেনে যি এজনী ছোৱালী পালোঁ কি ক'ম দুগোচা কোটা যদি এগোচা কৰে সেয়া কাপোৰ কানি মেলিলে বোলে কাপোৰ কানিকেইটা ভৰাব লাগে নাই তাই জ্ঞান কাণ্ড নাই খালি আৰু তাইক অ'ত পিঙাবলৈ দিয়ে ত'ত পিঙাবলৈ দিয়ে একো এটা নকৰে হে জহানি মতি ক'ত সোমাই আছানো বহুত দিন মোৰতো ভালকৈ য'ত ভঙা নাই গৰমখনত য'ত ভাঙিবলৈ মন নাযায় এনেই মই বাৰু ছোৱালীজনী ধুনীয়াই খালি গেধলি বধলিকৈ থাকোঁ কাৰণে অকণমান ভাল নালাগে আৰু বাৰু এনেই মোৰ নিচিনা এখন গাঁৱত কোনজনী ওলাব এজনীও পাত্তা নাপায় চেপেটি জীয়েক যদি অল্প ধুনীয়া নি মই গোটেইজনী লাট চাহাব জীয়েক তই যে সেই ঠেঙৰ ওপৰত ঠেং তুলি বহি আছ মই এতিয়া ঠেঙৰ ওপৰত ঠেং তুলি নবহি মোৰ ওপৰত ঠেং তুলি বহিলেহে হ'ব কাগজ কাম কৰিব লাগে বুলি গম নাপাওঁ সদায় ঠেঙৰ ওপৰত ঠেং তুলি তুলি বহি থাকে এনেকৈ হ'লে তোক পয়া ঘৰত আগদুৱাই নি পাছদুৱাই উলিয়াব মই তোক কৈছোঁ নহয় আগদুৱাই নি পাছদুৱাই উলিয়াবলৈ হ'লে মোৰ মতাটোক মই ক'ব লাগিব পাছদুৱাই নথকা মানুহৰ ঘৰলৈহে যাম মই পাছদুৱাই নাথাকিব লাগিব তেতিয়া আগদুৱাই নিদিও পাছদুৱাই উলিয়াব নোৱাৰে একদম চিধা যা কাম কৰগে গৰু ছাগলী বান্ধত আছে চিধা একদম ধুনীয়াকৈ আনগে মই কৰি থাকিব নোৱাৰোঁ দেই তোক খুৱাই মোৰ জীয় একদম যাওঁ অৱস্থা এজনী ছোৱালী হ'লেও লোকৰ এজনী ছোৱালী সুখে সুখ নদন আমাৰ আকৌ এই সোপা দেখিছা নাই একদম চিধা যা ছাগলী আনগে যদি ছাগলী নানো মই কৈছোঁ নহয় ছাগলী আনে তোক বান্ধি থ'ম মই এই গৰমখনত গৰু ছাগলীৰ পৰা বিকি নিদিয়া পেলাই কিহৰ মই গৰু ছাগলী চাই কৰি নোৱাৰোঁ দেই একদম মানে গৰু ছাগলীৰ পৰা এইবোৰ খাবলৈ নোপোৱাকৈ ফুৰিবি তাৰপিছত মোক কৰি থাকিবি একদম গৰু ছাগলী বিকিবি নহ'লে মোক এইবোৰ এণ্টিবিলাক কৰি নাথাকিবি আকৌ মই কৰি দিছোঁ হ'লে বুজি নাপাওঁ শান্তি নাই কৈছোঁ ন ঘৰখনত শান্তিয়ে বহি থাকিবলৈ অকল ৰেকাই থাকিব আমাৰ মাজনীহে এনেকুৱা নে বেলেগৰ মাকো এনেকুৱা গম নাপাওঁ কলা দিনটো বকিয়ে থাকিব ৰাতিপুৱা শোৱাৰ পৰা আৰম্ভ কৰে ৰাতি একদম শোৱাতহে আদায় হয় আৰু কাঠৰ মোক খোৱাই দিন আমাৰ মা মুখখন মই কৈছোঁ না একদম চটা এখা গ'ল দিন ক'ৰবাত পৰিলেগৈ এদিন কমটি নহয় আমাৰ ঘৰ আকৌ কেনেবাকৈ বুঢ়ী বুলি কোৱা শুনিলে এখন বিহু দেখাই দিব আকৌ সেইটোও এটা টপিক হৈ পৰিব বকা খাবলৈ একো এটা নাই ক'ত যাওঁ কি কৰোঁ জানো একদম শান্তি লাগিছে আৰু একো এটা খাবলৈ নাই পাই ওলাই যাওঁ ক'ৰবাত কিবা কিবি মধুৰি চধুৰি পাওঁ চাওঁগৈ খাবলৈ একো এটা নাই ক'ত কি খাওঁ মুখে বৰ লপাই থাকে চাওঁ গতিকে মোৰ ভাগত তেজ খাওঁ মই অভিও খাবলৈ মুখে পাই ধুনীয়া দেখে যে কি খাওঁ একো এটা খাবলৈ নাই সেয়া ভাদৈ ঘৰ বাৰীত ৰবাব টেঙা লাগিছে সেইদিনাখনি তাই মই খুজিলোঁ বোলে ভাদৈ খুৰী ৰবাব টেঙা এটা দিবি তাই ক'লে বোলে সেই বিকি দিলোঁগৈ বোলে মঙলবাৰ বজাত বিকি দিলোঁগৈ এতিয়া এইবোৰ চাওঁ আঁতৰ পৰা একদম লপালে জিলিকি আছে আজি ভাদৈ মই ৰবাব টেঙা মই শেষ কৰিব নোৱাৰোঁ ময়ো চেপেটি জীয়েক নহয় আকৌ কাম বনকেইটা কৰি আজৰি হৈছোঁ আৰু তেজ খোৱাৰ পৰা শান্তি নাই বহি লওঁ আমাৰ আকৌ এইখিনি বহি পেলাই বৰ ভাল ন মনটো কিবা একদম ফ্ৰেছ লাগি থাকে এজনী গ'ল ক'তনো ধুনীয়া মাৰিবলৈ গ'ল জানো ছাগলী আনিবলৈ ক'লে ছাগলীও নাই আমো নাই ফমুঠিও নাই এইবোৰ ল'ৰা ছোৱালী ভাল পালোঁ আৰু মই গোটেই টেঙা লমা লাগি আছে তাই মোক সেইদিনাখনি ক'লে বোলে টেঙা নাই বোলে হেনো এতিয়া চা গোটেই একদম থোপা লাগি আছে টেঙা আজি ভাদৈ টেঙা আজি মই শেষ কৰি কি বুলি ভাবিছে তাই মোক গোটেই ভৰি আছে ভাগিব লাগিব কৃষ্ণ প্ৰভু টেঙা খাবলৈ আহিছে দুগ্দান ধৰিবা এটা চিঙিবা টেকাও ধেৰ লাগি আছে কি ক'ম বাৰু এইবোৰ পৰুৱাইও খাইছে ক'ত ভাওঁ ইয়াতে ভৰাই থওঁ বাপেকে পেটতে ভৰাই থওঁ বাপেকে যা ছাগলী বোলো কেনি গ'ল জানো ছাগলীবোৰ বিচাৰি একদম গোটেইখন ঘূৰিছোঁ ছাগলীকেইটা নাই ছাগলীকেইটা নাই ক'তনো আছেগৈ এইবোৰ লোকৰ যদি ৰৈ আছোঁ সোমাবলৈ হৈছে ভাল খাব আৰু মানুহবোৰে মোৰ মূৰটো খাই পেলাব আৰু মতাটো নাই ঘৰত হাজিৰা কৰিবলৈ গৈ ৰাতিলৈ মটেকাল খাই আহি তই ছাগলীকেইটা চাব নোৱাৰ বুলিহে ক'বহি দেখোন ক'ত কি কৰিছ কত কৰিছে যে এজনী কোন নামিছ নাই এজনী ভাদৈ দেখোন চেচ কি কৰ বাপেকে গোটেই এজনী কোন নামিছ নাই নাম বুলি কৈছোঁ নহয় নাম নামিছোঁ কেলৈ নামিছ মই তোৰ টেঙা খাবলৈ ইয়ালৈ অহা নাই নহয় নামাৰিবি এইবোৰ পৰা শান্তি নাই মোৰ এই ৰবাব টেঙা গোটেইবোৰ কেলে হৱালি তই ঘৰত খাবলৈ নাই মায়ে খাবলৈ নিদিয়ে দিছ তোক আজি থালৈকে লগাই দিম থালৈকে দিম এইবোৰ কেলে মাৰিছ ৰবাব টেঙা
খাবলৈ অহা নাই ন এই গছত কেৰ্কেটুৱা এটা বগাইছিলে সেই কেৰ্কেটুৱাটো খেদি যাওঁতে মইতো কেতিয়া ওপৰ পালোগে গমেই নাপালো পাই একদম টেঙা পইচা দে গোটেই টেঙা পইচা দে ঐ তই কি কথা ক'বলৈ আহিছ ভাদু তই মই সেইদিনাখনি তোক কৈছিলো ৰবাব টেঙা এটা দে বুলি তই নিদিলি কাৰণে মই বোলে এটা পাওঁতে খাই যাওঁ বুলি ভাবিছিলো এজনী মুখখন বেজি পাইছে এই আজি কি ক'ব ঐ বাপেকে খাই এজনী এতিয়া দবা দিব পলুৱাই ভাই পলা পলালে সেইজনী চা চকু পচাতে পলালে এই আজি চেপেটিকো মই দিমগে নহয় জীয়েকক যদি তাই চম্ভালিব নোৱাৰে এইবোৰ জীয়েকক বিয়া দি নিদিয়ে কেলে তেনেকৈ বাৰীত উঠিব তাৰ বাৰীত উঠিব আমি চিচি গোটেই বাট টেঙাজোপা হৰুৱাই পেলালে কি ক'ম বাৰু আজি দিম চেপেটিকো দিম নহয় মই ভালকৈ দিম তাই কিহৰ মোক চিনি পোৱা নাই ভাদক চিনি পোৱা নাই জীয়েকক লগাই দিছে চাগে টেঙা পাৰিবলৈ গোটেই টেঙাবোৰ ছিঙিলে একদম বেয়া লগা অৱস্থা হুলস্থুল কৰি কেৰ্কেটুৱাকেইটা খেদিছিলোঁ এতিয়া চেপেটি দিয়ে ক'লেহে মই টেঙাকেইটা ৰখা হ'ল সেইজনী পলালে দেখিছে নাই মই এতিয়া চেকিবও নোৱাৰোঁ চেকিব পৰা হ'লে তোক মই আজি ঠেঙা হেঁচি ভাঙিলে তেজ খুৱাব পৰা শান্তি নাই জীয়েকক চম্ভালি ৰাখিব নোৱাৰে মোৰ ঘৰ গোটেই গছৰ টেঙা ৰবাব টেঙাকেইটা খাই শেষ কৰিছে ভাদমহীয়া নিজে টেঙা এটা খাবলৈ পোৱা নাই তাই জীয়েকে আকৌ বান্দৰ উঠালি গোটেই টেঙাবোৰ সময় পেলালে এইবোৰ কেনেকুৱা ছোৱালী তুলিছে আমাৰ আকৌ ল'ৰা ছোৱালী তেনেকুৱা নহয় চেপেটি এই ঘৰৰ পৰা শান্তি নাই বহিবলৈও শান্তি নাই মোৰ এখন কপাল লৈ আহিলো মই কপাল আকৌ গৈছো তেজ খুৱাই হ'ল চেপেটি ওলাই ভাদু তই কি হ'ল গোটেইজনী অলপ চন্দ্ৰমুখী ৰূপ লৈ আহিছ যে কিহৰ চন্দ্ৰমুখী ৰূপ ধৰি অহাৰ কথা কৈছে তই কিহৰ চন্দ্ৰমুখী ৰূপ ধৰি অহাৰ কথা কৈছে আগতে তোৰ জীয়েৰক চম্ভালি ল এইবোৰকে শিক্ষা দিছ নি জীয়েৰক গোটেই মোৰ ৰবাব টেঙাজোপা চাগে যাওঁ মানুহে ভাদ মাহ বুলি ৰবাব টেঙা এটা মই নিজে খাবলৈ পোৱা নাই তোৰ জীয়েৰে চাগেচোন যা গোটেই ৰবাব টেঙা সোপা হৰুৱাই পেলালো গোটেই তলটো চাবলৈ অৱস্থা নাই মোৰ ছোৱালীয়ে তোৰ বাৰীত ৰবাব টেঙা চুৰ কৰিছে ভাদুৱে তেনেকুৱা কথা নকবি আৰু আমাৰ সেইজনী একোৱে নাখায় খাবলৈ আহিছে তোৰ ছোৱালী নাখায় কাৰণে মোৰ বাৰীত গছৰ ওপৰত গৈ উঠিছেগে তেনেকুৱা কথা নকবি একদম জীয়েৰক ভালকৈ ৰাখিবি কাহানিবা কৈছো নহয় ঠেঙীয়া হেঁতি ভাঙি দিম মই মোক চিনি পোৱা নাই আকৌ ভাদুৱে কমটিজনী নহয় আকৌ খোৱাব নোৱাৰছে নিজৰ ল'ৰা ছোৱালী নিজৰ হাতে ৰাখ মোৰ ল'ৰা ছোৱালী খাবলৈ নাপায় তোৰ ঘৰত আহি পৰি থাকেই নহয় ভাদুৱে তই কি কথা ক'বলৈ আহিছ কি কথা ক'বলৈ আহিছ মোৰ ছোৱালী খাবলৈ নাপায় তোৰ ঘৰ ৰবাব টেঙা খাবলৈ যোৱা নাই তই তেনেকুৱা কথা নকবি তই জীয়েৰক চম্ভালি ৰাখিবি গম পাই নাই চম্ভালি ৰাখিবি যদি খুৱাব নোৱাৰ জীয়েৰক ঘৰৰ ভিতৰত সোমাই যাবি এই গামোচাই পেটৰ গাঁঠি মাৰি থবি তই মোৰ তালে নপৰি থবি হাত লোৱা মানুহ সেইবোৰকে শিক্ষা দিছ তই প্ৰমাণ নানিলি কেলে মোৰ যদি ছোৱালীয়ে তোৰ ৰবাব টেঙা খাবলৈ গৈছিলে ধৰি আনিব নোৱাৰি কেলে তই যে ইয়াত মোক কথা শুনাবলৈ আহিছ একদম চিধা মোৰ বাউণ্ডৰীৰ ভিতৰৰ পৰা ওলা এইটো দেখিছ নহয় এইটো মাৰি এইটো মূৰটো যেনেকৈ চেপেটা হৈ আছে তোৰ মোৰ চেপেটা কৰি দিম ভালে যা ঘৰে সেতি উঠা মই কৈছোঁ নহয় চেপেটি মোৰ ভাদৈক আকৌ চিনি পাবি আকৌ নালিয়া জীয়ে খয় আকৌ গাঁৱত সুধি আহিবিগৈ আজিৰ পৰা জীয়ে যদি মোৰ যদি বাৰীত কেনেবাকৈ ভৰি দিয়ে চাবিচোন তোৰ একদম কথা বেয়া হৈ যাব মোৰ নিচিনাজনী তোৰ ঘৰত তোৰ ঘৰত মুতিবলৈও নাহোঁ তাই মোক কথা শুনাবলৈ আহিছে মোৰ ছোৱালী হ'লে চুৰ কৰিব লাগিছে আজিলৈকে ছোৱালীয়ে 10 টকা এটা চুৰ কৰা নাই তাই কি কথা শুনাবলৈ আহিছে মই চেপেটিক চিনি পোৱা নাই তাই চেপেটিক চিনি পোৱা নাই কৈছোঁ নহয় অল্পজনী বুলি ভাবিছা নি মোৰ ছোৱালী বন্ধা বুলিবলৈ কৈছে আকৌ আজি এইজনীও আহক মই কৈছোঁ নহয় এইও পিঠি লাম্বা কৰিম বাপেকক লগাই এইবোৰৰ পৰা তেজ খুৱাবৰ পৰা শান্তি নাই চেপেটি শান্তি নাই মৰিলেহে মই শান্তি হ'ম মোৰ জীৱনত দুখ নেকি নাহিলে মোৰ জীৱনটো দুখেই দিওঁ তেজ খোৱা মতাটোলৈ আহা পাই সি প্ৰথমে মোক কি কৈছিলে বোলে তোমাক ৰাণীৰ দৰে ৰাখি তুমি ভৰিৰ ওপৰত ভৰি তুলি খাবলৈ পাৰিবা মই এতিয়া ভৰিৰ ওপৰত ভৰি তুলি খোৱাটো বাদেই দে খোৱা ভাতকেইটাও শান্তিয়ে খাবলৈ সময় নাই তেজ খোৱা এইবোৰক বকি গুণি নিজৰহে মুখখন বিষাই শান্তি নাই জহনি ভুৰেবোৰ